কাৰ্যালয়ত উপস্থিত আছো কি ক'ব? প্ৰথমতে আপোনালোক সকলোলৈ নমস্কাৰ যাচিছোঁ। যিয়ে নহওক ফকিৰাইগেৰাম মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেনৰ দায়িত্ব লোৱাৰ পিছত আজি প্ৰথম অফিচত আহিছোঁ। প্ৰথম আজি এইখন চেয়াৰত বহিলোঁ। আশা কৰিম ঈশ্বৰ বা ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে চেয়াৰৰ মৰ্যাদা যাতে ৰাখিব পাৰোঁ। ফকিৰাইগেৰামৰ কাৰণে ফকিৰাইগেৰাম টাউনৰ কাৰণে যিখিনি কৰিবলগীয়া কাম, যিখিনি উন্নতি কৰিবলগীয়া কাম সেইখিনি যাতে কৰিব পাৰোঁ তাৰ কাৰণে আজি ঈশ্বৰ বা ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। লগতে ফকিৰাইগেৰামবাসী ৰাইজক অনুৰোধ জনাইছোঁ তেখেতসকলেও যাতে মোক সহযোগিতা আগবঢ়ায়। মই ফকিৰাইগেৰামৰ কাৰণে যিখিনি কৰিবলগীয়া কাম বা যিখিনি উন্নতি কৰিব লাগে নিশ্চয়কৈ মই চেষ্টা কৰিম। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰ BPFৰ চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPFৰ চৰকাৰ যিহেতু BTC চলি আছে, গতিকে তেখেতৰ পৰাও ফকিৰাইগেৰাম টাউনখনৰ উন্নতিৰ কাৰণে যে এটা পুঁজি আনিব পাৰিম বা তেখেতে যে এটা পুঁজি দিব এইখিনিও আমি আশা কৰিব পাৰোঁ। গতিকে ফকিৰাইগেৰাম টাউনখনৰ যে উন্নতি হ'ব এইটো নিশ্চিত। ইতিমধ্যে আমি প্ৰত্যেকটো ৱাৰ্ড কমিশ্যনক মাতিছোঁ। আমি এটা বোৰ্ড মিটিং কৰিম আৰু বোৰ্ড মিটিঙৰ জৰিয়তে আজি আমি ঘোষণা কৰিম যে আজিৰ পৰাই ফকিৰাইগেৰাম টাউনৰ যিখিনি যাৱতীয় কাম আজিৰ পৰাই আৰম্ভ হ'ব। প্ৰথম ৱাৰ্ড কি হ'ব ফকিৰাইগেৰাম টাউনৰ? মই আজি প্ৰথম বহিছোঁ, মই অফিচ ষ্টাফৰ লগত আলোচনা কৰিম। আলোচনা কৰি যি কামটো প্ৰথম কৰণীয় কাম বা ফকিৰাইগেৰামৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যি কাম সেই কামটোত নিশ্চয় মই আগভাগ ল'ম। যিহেতু ফকিৰাইগেৰামত এটা ডাঙৰ সমস্যা হৈ আছে যে কি ক'ব? নিশ্চয়কৈ এইটো বাৰুকৈ আমিও অনুভৱ কৰিছোঁ যে ফকিৰাইগেৰামত অহা যোৱা কৰিব ইপাৰৰ পৰা সিপাৰ ৰেলগেটৰ ইপাৰৰ পৰা সিপাৰ অহা যোৱা কৰোঁতে বহুত যাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে মই ফকিৰাইগেৰাম টাউন কমিটিৰ বা মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেনৰ দায়িত্ব লৈয়ে ময়ো অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক যে অতি শীঘ্ৰে যাতে এই ফ্লাইঅভাৰৰ সমস্যা ফ্লাইঅভাৰটো দি আমাৰ যাতে সমস্যাটো সমাধান কৰে।